আজি আমাৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে আৰু তাৰে ভিতৰত এটা সিদ্ধান্ত হ'ল যে আসাম হাইড্ৰ'কাৰ্বন এণ্ড এনাৰ্জি কোম্পানী যিটো আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ PSU আমাৰ আসাম হাইড্ৰ'কাৰ্বন এনাৰ্জি কোম্পানী আসাম ষ্টেট গভৰ্ণমেণ্টৰ এটা PSU আসাম চৰকাৰৰ গতিকে এই PSUটোৱে আমাৰ অইল এক্সপ্ল'ৰেশ্যনৰ কাৰণে আমাৰ 10% তেওঁলোকে শ্বেয়াৰ ল'ব, ইকুইটি দিব আৰু সেইমতে অইল ইণ্ডিয়াৰ লগত আৰু নামৰূপত এখন অইল ফিল্ডত তেওঁলোকে প্ৰায় 30 কোটি টকা তেওঁলোকক মানে শ্বেয়াৰ ল'ব, তেওঁলোকক ইকুইটি দিবলৈ দিয়াৰ কাৰণে 30 কোটি। গতিকে সেইটো তেওঁলোকক সেইটো মানে আজি কেবিনেটে অনুমোদন দিছে। দ্বিতীয় কথাটো হ'ল যে 30 বিঘা মাটি আমাৰ গভৰ্ণমেণ্ট মাটি আমাৰ ৰিজিয়নেল চেণ্টাৰ ফৰ নেশ্যনেল ফিচাৰী ডেভেলপমেণ্ট বৰ্ডক 30 বিঘা মাটি আমিনগাঁৱত দিয়া হৈছে। তাৰপিছত আৰু এটা অন্যতা হৈছে যে গাঁওবুঢ়াসকলে ইমান দিন অসমত তেওঁলোকে 6,500 টকা পাই আছিল। গতিকে আজি কেবিনেটে অনুমোদন দিছে যে গাঁওবুঢ়াসকলে প্ৰতি মাহে এতিয়া 9,000 টকাকৈ লাভ কৰিব। তাৰ উপৰিও আমাৰ এটা কথা আছিল যে এইবাৰ আমি যিটো APSCৰ পৰীক্ষা হ'ব, APSCৰ পৰীক্ষাত আমি অসমীয়া পেপাৰখন আমি মেণ্ডেটৰী কৰি দিছিলোঁ। কিন্তু এতিয়া অকল বৰাক ভেলীৰ কাৰণে এটা ৰিলেক্স কৰি দিয়া হৈছে। বৰাক ভেলীৰ ক্ষেত্ৰত কিছুমান বিভিন্ন কমিউনিটি আছে, যেনে মণিপুৰী আছে বা অন্যান্য কমিউনিটি আছে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকে অসমীয়াও নাজানে ভালকৈ, বঙালীও ভালকৈ নাজানে বা বড়োও ভালকৈ নাজানে। গতিকে তেওঁলোকৰ ক্ষেত্ৰত এইটো মানে APSCত সেই বৰাক ভেলীৰ কেণ্ডিডেটৰ কাৰণে এইটো মানে কম্পালচৰি নহয়, এইটো তেওঁলোকৰ নালাগে আৰু তেওঁলোকে এইটো পৰীক্ষা দিব নালাগে, তেওঁলোকৰ কাৰণে সেইটো পৰীক্ষা হেৰি নাই, কাৰণ সেইটোৰ পৰা এডিশ্যনেল মাৰ্ক নাহে আচলতে। গতিকে সেইটো তেওঁলোকৰ কাৰণে এক্সেপ্ট কৰা হৈছে বৰাক ভেলীৰ কাৰণে, কাৰণ তেওঁলোকে বেংগলী, অসমীয়া, বড়ো এই তিনিটা ভাষাত APSCত এখন পেপাৰ দিব লাগিছিলতো, তেওঁলোকে এইটো দিব নালাগে। সেই বৰাক ভেলীৰ ষ্টুডেণ্টখিনিক ক্ষেত্ৰত এইটো মানে হেৰি কৰা হৈছে। আমাৰ যিটো আসাম প্লেণ্টেশ্যন, আমাৰ যিখন আসাম টি প্লেণ্টেশ্যন প্ৰভিডেণ্ট ফাণ্ড যিটো স্কিম আছিল, সেই স্কিমটোত যিবিলাক প্ৰভিডেণ্ট ফাণ্ডত আমাৰ শ্ৰমিকসকলে পইচা জমা দিয়ে প্ৰতি মাহে তেওঁলোকৰ দৰমহাৰ পৰা, সেই প্ৰভিডেণ্ট ফাণ্ডত জমা দিয়া পইচাখিনি যিখিনি জমা দিয়ে তেওঁলোকৰ মানে ইঞ্চুৰেঞ্চ কভাৰেজ পাইছিল আগতে মানে 1 লাখলৈকে। এতিয়া সেই কভাৰেজটো আমি 2 লাখলৈকে আজি বৃদ্ধি কৰি দিয়া হৈছে। তাৰ উপৰিও আমাৰ অন্যান্য ক্ষেত্ৰত যিবিলাক আমাৰ ডেভেলপমেণ্ট কাউন্সিল হৈছিল, ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰৰ সংখ্যা মেক্সিমাম 25, মিনিমাম 25 আৰু মেক্সিমাম 45 কৰা হৈছে। যিবিলাক ডেভেলপমেণ্ট কাউন্সিল আমি দিছিলোঁ তাৰে মেম্বাৰৰ সংখ্যা মানে 25 মিনিমাম হ'ব লাগিব আৰু মেক্সিমাম 45জন হ'ব পাৰিব। গতিকে সেইটো কৰা হৈছে আৰু তাতে চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন থাকিব, গতিকে সেইটো ব্যৱস্থাও আছে। তাৰপিছত আমাৰ অন্য এটা কথা আছে যে আমাৰ BPAD এলেকাৰ বিভিন্ন ছাইনবোৰ্ডসমূহত এতিয়া ইংলিছ আৰু বড়ো লেংগুৱেজতে গোটেই ছাইনবোৰ্ডবিলাক লিখা হৈছে। গতিকে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে BPAD এলেকাত মানে ছাইনবোৰ্ডসমূহত মানে ইংলিছ আৰু বড়ো লেংগুৱেজত লিখা আছে, তাৰ উপৰিও অসমীয়া ভাষাটো তাত লিখিব লাগিব। আজি কেবিনেটে সেইটো সিদ্ধান্ত দিছে, সেইটো বাধ্যতামূলক হ'ব যে ছাইনবোৰ্ডবিলাকত অসমীয়া ভাষাও লিখিব লাগিব, মানে ইংলিছ বড়োৰ উপৰিও অসমীয়া ভাষা লিখিব লাগিব। সেইটো এটা আজি সিদ্ধান্ত হৈছে। গতিকে আমাৰ অন্য এটা সিদ্ধান্ত হৈছে আমাৰ APSCত আগতে মিনিমাম মেম্বাৰৰ ভিতৰত আগতে আছিল যে APSCত মিনিমাম মেম্বাৰ মহিলা এগৰাকী থাকিব লাগিব, আগতে সেইটো নিয়ম আছিল। কিন্তু আজি কেবিনেটে কৈছে যে সেইটো নহয়, যদি প্ৰয়োজন হয় বেছিও থাকিব পাৰে। গতিকে মিনিমাম 1 শব্দ যিটো আছিল সেইটো আজি উঠাই দি পেলাই অ'পেন কৰি দিয়া হৈছে। গতিকে দৰকাৰ হ'লে বেছিও থাকিব পাৰে, এইটো কথা। আৰু অন্য কথাটো হ'ল কি যে অসমৰ চাহ বাগিচাত 428খন চাহ বাগিচাত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী পঢ়ে, চাহ বাগিচাৰ ল'ৰা ছোৱালী পঢ়ে,
গতিকে তেওঁলোকৰ ডে বৰ্ডিং আৰু ব্ৰেকফাষ্ট আৰু লাঞ্চ এই গোটেইখিনি আৰু ফ্ৰী ইউনিফৰ্ম অসম চৰকাৰে বহন কৰিব এই ক্ষেত্ৰত 428খন চাহ বাগিচাৰ স্কুলত গতিকে ডে বৰ্ডিং ব্ৰেকফাষ্ট আৰু লাঞ্চ আৰু তাৰ উপৰিও আমাৰ এইটো ফ্ৰী ইউনিফৰ্ম তেওঁলোকক অসম চৰকাৰে বহন কৰিব এইটো ক্ষেত্ৰত। তাৰপিছত আমাৰ মাজুলীত ফৰেষ্ট বিভাগৰ পৰা 2টা ৰেঞ্জ আজি গঠন কৰা হ'ল আৰু 4টা বিট অফিচ মাজুলীত গঠন কৰা হ'ল। 2টা ৰেঞ্জ অফিচ আৰু 4টা বিট অফিচ মাজুলীত গঠন কৰা হ'ল, আজি কেবিনেটে গঠন কৰিছে। তাৰ উপৰিও আমাৰ কনকলতা মহিলা সবলীকৰণৰ আঁচনিটো আপোনালোকে আগতে গম পাইছিল যে 25,000 টকাকৈ মহিলাসকলে আমি এটা সাহাৰ্য দিছিলোঁ প্ৰত্যেক মহিলা গোটক। গতিকে সেই আঁচনিটোৰ অধীনত যিবিলাক SSG-য়ে 25,000 টকা পাই কাম কৰিছে, গতিকে সেই এলিজিবল যিসকল SSG হ'ব এতিয়া তেওঁলোকক 50,000 টকাকৈ মহিলা আত্মসহায়ক গোটবিলাকক দিয়াৰ সিদ্ধান্ত হৈছে আজি কেবিনেটত। 50,000 টকাকৈ পাব এতিয়া। তাৰ উপৰিও আমাৰ এডভোকেট জেনেৰেল যিজন অসমৰ থাকিব, এডভোকেট জেনেৰেলৰ ৰেংকটো কেবিনেট মন্ত্ৰীৰ ৰেংকলৈকে উন্নীত কৰা হৈছে আৰু কেবিনেট মন্ত্ৰীৰ মৰ্যাদা তেখেতক দিয়া হ'ব। আৰু তাৰ উপৰিও আমাৰ অন্য এটা সিদ্ধান্ত হৈছে যে আমাৰ পৰীক্ষা লৈ পেলাই আমাৰ যিবিলাক আজি চৰকাৰী ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত যিবিলাক পৰীক্ষা হৈ আছিল ইমান দিন, গতিকে পৰীক্ষা হ'লে আচলতে আউটচোৰ্চিং কৰি বিভিন্ন বাহিৰৰ কোম্পানী কিছুমানক মানে ডিপাৰ্টমেণ্টবিলাকে আচলতে নিয়োগ কৰিছিল। গতিকে আজি সেইটোৰ অন্ত পৰিলে, আজি কেবিনেটে সিদ্ধান্ত ল'লে আৰু মাননীয় মুখ্যমন্ত্ৰী এইটো ক্ষেত্ৰত এটা দৃঢ় পদক্ষেপ আজি তেওঁ লৈছে। তেওঁ এইখিনি প্ৰস্তাৱ তেওঁ আনিছে আৰু আজি কেবিনেটে সকলোৱে এইটো পাছ কৰিছে যে এতিয়াৰ পৰা কোনো পৰীক্ষা কোনো নন গভৰ্ণমেণ্ট বেচৰকাৰী সংস্থা দিব নোৱাৰিব। কোনো ডিপাৰ্টমেণ্টে কোনো নন গভৰ্ণমেণ্ট এজেঞ্চি প্ৰাইভেট এজেঞ্চিক কোনো পৰীক্ষা পাতিবলৈ দিব নোৱাৰিব আজিৰ পৰা। এইটো কেবিনেটৰ আজি সিদ্ধান্ত আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তটো তেখেতে বিচাৰিছে অন্তৰৰ পৰা আৰু সেইকাৰণে আজি কেবিনেটে এই কথাখিনি পাছ কৰিছে। গতিকে আগত যিটো আউটচোৰ্চিং হৈছিল বিভিন্ন কোম্পানীত, গতিকে সেইকাৰণে খেলি মেলিবিলাক বেছি হৈছিল আৰু সেইকাৰণে এতিয়া যি পৰীক্ষা পাতিব হয় ইউনিভাৰ্চিটিবিলাকক পাতিব দিয়া হ'ব আৰু নহ'লে কোনোবা ডিপাৰ্টমেণ্টে যদি ভাবে যে নিজে পাতিব পাৰে তেওঁলোকেও পাতিব পাৰিব, কিন্তু নিজে ৰেছপনচিবিলিটি ল'ব লাগিব। তাত যদি খেলি মেলি হয় ডিপাৰ্টমেণ্টৰ যিজন হেড তেওঁ জগৰীয়া হ'ব। কিন্তু সেইকাৰণে ইউনিভাৰ্চিটিক পৰীক্ষা পাতিবলৈ দিয়া হ'ব। ডিপাৰ্টমেণ্টে পাতিব খুজিলে ডিপাৰ্টমেণ্টেও পাতিব পাৰিব, কিন্তু ডিপাৰ্টমেণ্টে নিজে ৰেছপনচিবিলিটি ল'ব লাগিব। কিন্তু আমাৰ ইতিমধ্যে যিবিলাক পৰীক্ষাৰ কাৰণে আমাৰ পৰীক্ষা হ'বলগীয়া হৈ আছে, যেনে SI পৰীক্ষাটো মাজতে হৈছিল, গতিকে ঠিক তেনেধৰণে আমাৰ SI আৰু কনিষ্টেবল, পুলিচ কনিষ্টেবল, তাৰপিছত ৰুৰেল ডেভেলপমেণ্টৰ যিখিনি পোষ্ট আৰু ইৰিগেশ্যন, এই গোটেই যিকেইটা ডিপাৰ্টমেণ্ট ৰেডি হৈছে পৰীক্ষা লোৱাৰ কাৰণে বা অন্যান্য যিবিলাক পৰীক্ষা ৰেডি ইতিমধ্যে হৈছে, গতিকে সেইবিলাক পৰীক্ষা আমাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰিব। অসমৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটি হওক, চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক, তেজপুৰ ইউনিভাৰ্চিটি হওক বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক, মুঠতে ইউনিভাৰ্চিটিয়ে পাতিব এইটো পৰীক্ষা। গতিকে এতিয়া এই গোটেই SI কনিষ্টেবল, তাৰপিছত ৰুৰেল ডেভেলপমেণ্ট, ইৰিগেশ্যন, এই যিটো পৰীক্ষা হ'ব, এই পৰীক্ষাটো এতিয়া ৰেডি আছে যিহেতুকে চব এপ্লিকেশ্যন বা অন্যান্য কথাখিনি, গতিকে এই পৰীক্ষাসমূহ ইউনিভাৰ্চিটিয়ে পাতিব। এইটো এটা ভাল সিদ্ধান্ত হৈছে। কোনো প্ৰাইভেট এজেঞ্চি কোনো মানে গ্ৰহণ কৰিব নোৱাৰিব। তাৰ উপৰিও আজিৰ দিনটোত এটা কথা হৈছে যে আজি কেবিনেটে আমাৰ এটা সিদ্ধান্ত লৈছে যে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল মানে এখন অৰ্ডিনেঞ্চ, যিটো বড়ো কছাৰী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল যিখন অৰ্ডিনেঞ্চ, সেই অৰ্ডিনেঞ্চখন আজি কেবিনেটে পাছ কৰিছে আৰু এইটোৰ জৰিয়তেদি মানে BTC আৰু 6 চিডুল যিটো এৰিয়া, এই 6 চিডুলৰ BTC এৰিয়াত বাহিৰে বাকী যিসমূহ ঠাইত বড়ো ডমিনেটেড এৰিয়া আছে, গতিকে তাতে আমাৰ সেই ঠাইত থকা অট'নমাছ কাউন্সিল
যিখিনি আছে সেই অট'নমাছ কাউন্সিলৰ লগত আলোচনা বিলোচনা কৰি গতিকে সেই সমূহ লোককো ইয়াতে সামৰি লোৱা হ'ব। আজি অৰ্ডিনেঞ্চখন চৰকাৰে এইখন অৰ্ডিনেঞ্চ পাছ কৰিছে আৰু যিখিনি BTC আৰু 6 শিডিউলৰ এৰিয়াৰ বাহিৰত থকা বড়ো কছাৰীসকলৰ কাৰণে এইখন ৱেলফেয়াৰ যিখন কাউন্সিল এইখন আজি কেবিনেটে পাছ কৰিছে। আৰু আমাৰ BTAD যিটো নিৰ্বাচন BTC ইলেকশ্যন যিটো আছে, তো BTC ইলেকশ্যনটো আমাৰ আজি কৰোণা মহামাৰীৰ কাৰণে আমাৰ স্থগিত হৈছিল। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰীয়ে অল পাৰ্টি মিটিং পাতিছিল আৰু অল পাৰ্টি মিটিং পতাত অল পাৰ্টি মিটিঙে এই সম্পৰ্কত তেওঁলোকৰ অপিনিয়ন দিছিলে বিভিন্ন দলে। আৰু তাৰ উপৰিও তাৰ আগতেই অল পাৰ্টি মিটিং আৰম্ভণিতে আমাৰ স্বাস্থ্য বিভাগৰ পৰা অসমৰ কোভিডৰ বৰ্তমান যিটো পৰিস্থিতি সেই পৰিস্থিতি সম্পৰ্কে এটা প্ৰেজেণ্টেশ্যন দিছিল আৰু সেই প্ৰেজেণ্টেশ্যনৰ ভিত্তিত দেখা গৈছে যে কোভিডৰ বাঢ়ি গৈছে সংখ্যাটো বিভিন্ন ঠাইত আৰু যাৰ ফলত আচলতে আমি সময়মতে নিৰ্বাচনটো আমি পাতিব নোৱাৰিলোঁ। গতিকে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমি BTC নিৰ্বাচনটো ডিচেম্বৰৰ ভিতৰত আমি পতাটো আমি সিদ্ধান্ত লৈছোঁ। গতিকে এইটো আজি কেবিনেটৰ সিদ্ধান্ত হৈছে।